নাই 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 মোৰ একো হোৱা নাই, মই ভয় খোৱা নাই। ফাৰুকে কৈ আছে মই ভয় খাইছো। Well, hello, hi there, beautiful people. Welcome back to my YouTube channel, guys. Aru, এতিয়া আছো মই ধুবৰী ৰূপসী এয়াৰপোৰ্ট, ৰূপসী এয়াৰপোৰ্ট মানে। বাট গাইজ আনফৰ্চুনেটলি ইয়াৰ ভিতৰত মই সোমাব নোৱাৰিলোঁ। আহিছিলোঁ, ভাবিছিলোঁ মানে এয়াৰপোৰ্টৰ ভিতৰত অলপ আপোনালোকক দেখাই দিওঁ আৰু কি কাম কৰি আছে, কেনেকৈ কি কৰি আছে অলপ চাওঁ, এইটো কৰোঁ। কিন্তু আনফৰ্চুনেটলি ইয়াৰ ভিতৰত সোমাব নোৱাৰিলোঁ। আৰু সোমাব নোৱাৰাৰ ৰিজনটো হ'ল গাইজ মানে ইয়াতে ভিতৰত কনষ্ট্ৰাকশ্যন চলি আছে আৰু কনষ্ট্ৰাকশ্যনত বাহিৰৰ মানুহ নট এলাউ। ডেট ইজ ৱাই মই ভাইটিৰ লগত আহিছোঁ ইয়াতে আৰু অলপ ফুৰিব আহিছোঁ। ইয়াতে ছিকিউৰিটি গাৰ্ডক সুধিলোঁ, পাৰ্মিশ্যন ল'লোঁ, যাব নিদিলে। ইটছ অ'কে, কেইটামান জাষ্ট ফটোশ্বুট কৰিলোঁ। ফটোকেইটা আকৌ ছ'চিয়েল মিডিয়াত দিব মানা কৰিলে। মানে গাইজ অলপ ৰেষ্ট্ৰিকশ্যন আছে, গভৰ্ণমেণ্টৰ বস্তু হয়, সেইকাৰণে অলপ কথা পাতিলোঁ দাদাজনৰ লগত, ভালকৈ বহুত ইণ্ট্ৰডিউচ কৰি দিলে এয়াৰপৰ্টৰ বিষয়ে। বাট গাইজ এইটো আপোনালোকক ক'ব নোৱাৰিম, ইটছ ছিক্ৰেট, কাৰণ এয়াৰপৰ্টখন যেতিয়া অ'পেনিং হ'ব, কাৰণ এইটো আমাৰ দেশৰ সম্পত্তি। চ' ইয়াৰ বিষয়ে মই ফ্লেছ আউট কৰিব বিচৰা নাই, কাৰণ দাদাজনে মোক হাৰ্ডলি ৰিকুৱেষ্ট কৰি ক'লে একো নক'বৰ কাৰণে। চ' আই এম এক্সট্ৰিমলি চৰি সেইটোৰ কাৰণে। আপোনালোকক ভিতৰতো দেখাব নোৱাৰিলোঁ, প্লাছ যিখিনি কথা শুনিলোঁ এইটো এয়াৰপৰ্টৰ বিষয়ে আপোনালোককো ক'ব নোৱাৰিম। সেইকাৰণে আই হোপ আপোনালোকে যেতিয়া এয়াৰপৰ্টখন অ'পেনিং হ'ব তেতিয়া নিশ্চয় আহি আপোনালোকে চাব পাৰিব। এইটোৰ কাৰণে অল দ্য বেষ্ট ৰূপসী এয়াৰপৰ্ট, আৰু আশা কৰোঁ সোনকালে ভালে ভালে হৈ যাওক চব কামবিলাক। আৰু মোৰ লগত এতিয়া আছে ফাৰুকে একদম ফটোশ্বুট কৰি আছে। ফাৰুকে তামাম ফটোশ্বুট কৰি আছে। হেণ্ডচাম ল'ৰা না, হেণ্ডচাম ল'ৰাৰ ফটো একদম মানে বহুত DSLR লৈ আহিছে সি আৰু। চ' এতিয়া বলক চাওঁ এতিয়া ধুবুৰীত এতিয়া কি ভাল বস্তু আছে। এতিয়া ফাৰুকৰ ঘৰ ধুবুৰী হয়, এতিয়া ফাৰুকে চাওঁ আমাক কি ভাল ঠাইত লৈ যায়। বলক লেটছ গ'। অ'কে গাইজ, চ' ইয়াতে আছোঁ। বহুত ঠাণ্ডা, চাওক আপোনালোকে চাব কিমান কুঁৱলী পৰিছে, চাওক কিমান কুঁৱলী পৰিছে। আৰু লগাই লৈছোঁ হা, মই ভাল প্লেচত লৈ যাম এতিয়া, মানে এটা হয়। আৰু এতিয়া আমাক ভাল প্লেচত লৈ যাব। ব্লগ এতিয়া আমি ব্লগ এতিয়া আমি এই ভাল ঠাইটো লৈ যাওঁ। লেটছ গ'। অ'কে গাইজ, চ' ফাৰুকে চাওক আমাক ইয়াতে ক'ত লৈ আহিছে। মানে ইয়াতে অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি যাব। আপুনি যাব পাৰিব কিন্তু ভিতৰত যাব এলাও আছে, কিন্তু এটা ৰুল আছে। ফাৰুক গেটখন লগাই দিবা তুমি। গাড়ীখন লক কৰিছা? এইটো হ'ল গৌৰীপুৰ ৰাজবাৰী। ইয়াতে মানে একো মানে ইয়াতে মানুহ নাথাকে আজিকালি। এনে মানুহ থাকে, ৰাজ পৰিয়ালৰ মানুহবিলাক ক'ত থাকে আজিকালি? মানে সিহঁতে মানে আজিকালি নাই গাইছে ইয়াতে মানে বেলেগ মানুহে থাকে। এইটো হ'ল গৌৰীপুৰ ৰাজবাৰী, আৰু গৌৰীপুৰ ৰাজবাৰীত আহিছোঁ এতিয়া। আৰু চাওক ইয়াতে এটা পুৰণা বিল্ডিং আছে। ৰাতি ভূত চুত ওলাই নেকি ইয়াতে? হা, মানুহ থাকে ন? অ'কে গাইজ, ইয়াতে ব্যক্তিগত সম্পত্তি, মানুহৰ বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ। অ'কে, চ' ইয়াতে এইবিলাক লিখা আছে ব্যক্তিগত সম্পত্তি। এইবিলাক চাওক, এইবিলাক চব মানে ইমান পুৰণা, আপুনি ৱালবিলাক চালে আন্দাজা কৰিব পাৰিব। আৰু এইবিলাক চাওক না, ইমান পুৰণা বস্তু এইবিলাক, আগৰ যুগৰ গাইজ এইবিলাক। এইটো নহ'লেতো 50 years মান হৈছে না, এইটো পুৰণা 50 years মান পুৰণা হৈছে এইবিলাক বস্তু। চাওক এই যে মাটিৰে বনাইছিল আগৰ বস্তুবোৰ, এইটো চাওক
এইটো মানে জাষ্ট এটা মানে ৰাজবাৰীটো মানে এইটো এটা অংগ হয় আৰু এটা অংগ আছে মানে সিফালে মানে গৌৰীপুৰ মানে মাটিয়াবগা ৰাস্তা দি যাব লাগে মানে ওকে আৰু এটা অংগ আছে মানে গাইছ ইয়াতে মানে এইটো ৰাজবাৰী এটা পাৰ্ট হয় মানে আগতে মানে কি আছিল ৰজাবিলাকৰ মানে য'ত গৈছিল মানে যাত মানে যিখিনি ঠাইত সিহঁতৰ থাকিব ষ্টে কৰিব হল্ড কৰিব মন আছিল তাতে হয় মানে সিহঁতে এনেকুৱা মানে সৰু সৰু ৰাজবাৰী বনাই লৈছিল আৰু অৰিজিনেল যিটো গৌৰীপুৰ ৰাজাৰ যিটো অৰিজিনেল মানে যিটো ৰাজবাৰী সেইটো অলপ দূৰত আছে অ'কে গাইছ এইটো গৌৰীপুৰ ৰাজবাৰীত কিবা এটা বস্তু দেখা পালোঁ আনকমন বস্তু যদি আপোনালোকে কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাব এইটো কি বস্তু এতিয়া সন্ধিয়া হৈছে এতিয়া এনেকুৱা ভয়ো লাগি আছে অলপ ফাৰুক তুমি ভয় খাইছ নেকি ফাৰুক হেলমেট পিন্ধি আছে তুমি আহি থাকা অ'কে গাইছ চাওক কেনেকুৱা অ' মাই গড অলপ মানে গাইছ ইয়াতে হৰৰ টাইপৰ লাগিছে অলপ বস্তুবিলাক আৰু চিৰিটো চাওক না কেনেকুৱা মই আপোনালোকক জুম কৰি দেখা দিছোঁ ৰ'ব এইটো চাওক চিৰিটো চালে আপোনালোকৰ ভয় লাগিব আৰু চাওক কেনেকুৱা অলপ হৰৰ যেন লগা নাই বস্তুবোৰ আৰু চাওক ইয়াতে এইটো মানে টয়লেট ভয় খাইছোঁ মই হেই গাইছ মই ভয় খাই গৈছোঁ আৰু চাওক গাইছ ইয়াতে কেনেকুৱা অ' মাই গড হা যাব পাৰিম ফাৰুক ভয় খাই আছে ইয়াত যাব পাৰিম নে নাই মই সুধিছোঁ তোমাক অ'কে গাইছ ইয়াতে চাওক ইমান এন্ধাৰ ইয়াতে যাম না নাই সেইটো ভাবি আছোঁ আমি যাম না নাই যাবা না নাই বলা একো নহয় দুজন আছোঁ অ'কে গাইছ একদম পুৰা আন্ধাৰ চাওক ইয়াতে অ' মাই গড ইয়াতে অলপ কিবা এটা পোহৰ দেখা পোৱা গৈছে ইয়াতে চাওক কিমান আন্ধাৰ অ' মাই গড ইয়াতে মন্দিৰ বনাই দিছে এটা এইটোৱে হ'ল ৰাজবাৰী এইটো বেক চাইডটো এইটো না বেক চাইডটো ধুনীয়া লাগিছে এইটো চাওক মানে কলেজৰ পৰা মানে এক্সকাৰ্ছনত লৈ আহিছিল তোমালোক ভিতৰত কি বস্তু আছে নেকি নহয় ইয়াতে কি আমি এতিয়া যাব খুজিলে যাব পাৰিম নে নাই কিবা অলপ যদি যাব পাৰিলে হয় এইপিনে কি আছে বলচোন গাইছ চাওক অলপ ৰিক্স লৈছোঁ অলপ আজি ব্লগৰ কাৰণে একদম ৰাজবাৰী বেক চাইড আহি পাইছোঁ এইবিলাক চাওক কেনেকুৱা ৱাও চাওক মানে আমি মানুহ অহা দেখা পাই মানে পাখিকেইটা চব উৰি গৈছে চাওক অ' মাই গড কিমান বেয়া চাউণ্ড হৈছে দেখিছে না বগলীকেইটা চব আৰে ইয়াৰ বহা ডিষ্টাৰ্ব নকৰোঁ তোমালোকক ভিডিঅ'খন আপোনালোকে এবাৰ হ'লেও মানে চেক কৰিব গাইছ আপোনালোকৰ কাৰণে ইমান ৰিস্ক লৈ ভিডিঅ'টো বনাইছোঁ গাইছ চ' প্লিজ আপোনালোকে চাব ভিডিঅ'টো আৰু চাওক ইয়াতে কেনেকুৱা একদম ৰাজবাৰী বেক চাইড অলপ গাইছ অলপ হৰৰ হয় চাওক কেনেকুৱা বস্তুবোৰ কেনেকুৱা দেখিছে ভয় কৰা নাই কেনেকুৱা লাগিছে নাই বলা একো নহয় অ'কে গাইছ চাওক কেনেকুৱা নালাগে ফ্লাছ দিব গাইছ চাওক এতিয়া মানে ৱাইড এংগেলটো বন্ধ কৰি দিছোঁ চাওক কেনেকুৱা অ' মাই গড দেখিছে না আপোনালোকে এইটো চিৰি আছিল ইয়াতে কিবা এটা আছিল আৰু এইটো হ'ল ৰাজবাৰীৰ বেক চাইড গাইছ একদম ট'টেলি বেক চাইডটো আৰু পাখিবিলাক কেনেকুৱা কৰি আছে চৰাইকেইটা বগলীকেইটা সিহঁতে আমনি পাইছে নাই মোৰ একো হোৱা নাই মই ভয় খোৱা নাই ফাৰুকে কৈ আছে মই ভয় খাইছোঁ ইনশাল্লাহ আজান দি আছে গাইছ ভয় নাখাওঁ আৰু আপোনালোকে জানে না আজানৰ চাউণ্ড যিমান দূৰলৈকে যায়
সিমান দূৰলৈকে শয়তান নাথাকে এইটো কি আপুনি কনফিডেন্টলি কৈছে না মানে yes I am extremely very confident guys I am extremely very confident yes আৰু বেছি ভিডিঅ' নবনাও গতিকে এতিয়া ভিডিঅ'ৰ লাষ্টে অলপ হৰৰ চিনখিনি কেনেকুৱা লাগিছে আপোনালোকে অলপ প্লিজ কমেণ্ট কৰি জনাব আৰু সেইটো নতুন আনকমন বস্তুটো কি হ'ল কি বস্তু সেইটো আপোনালোকে যদি জানে কোনোবাই প্লিজ কমেণ্ট কৰি জনাব কাৰণ মই জানিব ইচ্ছা গৈছে আৰু ইয়াতে মই ফাৰুকক সুধিলোঁ সিও গম নাপায় ভালকৈ সিও বোলে ফাৰ্ষ্ট টাইম দেখা হৈছে মানে ৰাজবাৰীৰ ভিতৰত মানে ঘৰখনৰ ভিতৰত বহুত আনকমন বস্তু আছে গাইজ আৰু সিহঁতে মানে কেতিয়াবা কামৰ কাৰণে কিবা এটা বস্তু ওলাই সিহঁতে কামবিলাক কৰি লয় অ'কে গাইজ গুড মৰ্ণিং আৰু এতিয়া আছোঁ আলমগঞ্জ আৰু পাণবাৰী আলমগঞ্জ ধুবুৰী একে আৰু মোৰ লগত আছে এতিয়া ফাৰুক ঐ কি কৰি আছা এইটো হ'ল ফাৰুক কি খবৰ ভাল গুড মৰ্ণিং আৰু এই আছে আতৱাৰ হুছেইন আৰু আমি এটা ৰাতিপুৱা এটা তালা খুলি আছো চাওক এইটো একচুৱেলি মানে গাইছ এইটো ভিতৰত যে দেখা পাই আছে ইমান ধুনীয়া পাৰ্কৰ নিচিনা যে দেখা পাই আছে তালাটো খুলিছে ভাঙি দিছে চাওক ফাৰুকে তালাটো কেনেকে খুলিছে দিয়া খুলি দিয়া তালাটো মানে ডিজিটেল তালা হয় না এতিয়া মানে ফাৰুকে তালাটো মানে খুলিব যায় তালাটো ভাঙি দিছে এতিয়া আমি ইমান ধুনীয়া পাৰ্কৰ নিচিনা এটা ঈদগাহ আছে সেই ঈদগাহৰ ভিতৰত আহিছো গাইজ চাওক কিমান ধুনীয়া এনেকুৱা ঈদগাহ মই দেখা নাই মোৰ লাইফত আজিলৈকে আৰু আহা কিয় আৰু এই ঈদগাহৰ বিষয়ে কিবা ক'ব নেকি ঈদগাহত মানে কি আমাৰ ইয়াত মানে বস্তু যিটো মানে আমাৰ দুবাৰ নমাজ হয় ঈদগাহটো হয় ইয়াতে হয় মানে ঈদৰ নামাজ তোমালোকে ইয়াতে পঢ়া মানে ইয়াতে পঢ়ো আমি আৰু এইটো কিমান বছৰ পুৰণা ঈদগাহটো মিনিমাম 500-600 ইয়াৰ্ছ মানে 500-600 বছৰ পুৰণা গাইছে এইটো ঈদগাহ চাওক মানে ৰাজা মহাৰাজাৰ দিনত বনাইছিল এইটো ঈদগাহ আৰু চাওক না এইটো ঈদগাহটো চালে আপোনালোকে বুজিব ইমান পুৰণা হয় তাৰ এটা ভাল কুঁৱা আছে আৰু ইয়াতে এটা মিস্ত্ৰী টাইপৰ এটা কুঁৱাও আছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদ ৰাসূলুল্লাহ চাওক কুঁৱাটো লা ইলাহা ইল্লাল্লাহু মুহাম্মাদ ৰাসূলুল্লাহ মইটো বাট মাৰি ধৰিব চাওক একো দেখা নাযায় দেখিছে না কুঁৱাটোত মিনিমাম 500-600 বছৰ পুৰণা কুঁৱা হয় গাইছ এইটো আৰু মানে ইয়াতে আহি মানে আপোনাক মানে পুৰা ৰিয়েল ফিলটো আহে চাওক না কিমান ধুনীয়া একদম বহুত ৰাজা মহাৰাজা দিনত বনা আৰু এটা এইবিলাক বস্তু মানে পানবাৰী মছজিদৰ সিফালে আৰু এটা কুঁৱা আছে মানে আমি আমাৰ মানে হয় দাদাই হতে মানে কৈছিল মানে এইটো কুঁৱা আৰু সেইটো কুঁৱা বোলে লিংক আছে বোলে তলদি এইটো কুঁৱা আৰু সেই পাণবাৰীত এটা কুঁৱা আছে সেইটো লিংক আছে বুলি কিবা কোৱা আছে মানে এইটো কুঁৱা দি সোমাই মানে এইটো কুঁৱা দি ওলাব পাৰা মানে সেনেকুৱা আৰু এনেকুৱা মানে কয় আৰু মানে আগৰ যুগত যুদ্ধ বিগ্ৰহ বহুত হৈছিল মানে সেইকাৰণে আৰু চাগে কিবা ৰিজন সেইটো বনাইছিল চাগে আৰু নাজানো আৰু বাকী সেইখিনি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ তুমি কোৱা কি ক'ম লা ইলাহা কোৱা এই তোমাৰ নহয় নাইতো এতিয়া তোমাৰ নাহিলে কম এইটো দিয়া তোমাৰ নাহিলে কম দিয়া এইটো হ'ল ফাৰুক অলৰেডি ফাৰুকে আমাক ৰাজবাৰী দেখাল আৰু ক'ত দেখাইছা আৰু কালি সন্ধিয়া যিটো গাইছা আমি শ্বুট কৰিছিলো কালি সন্ধিয়া শ্বুটিং সেইটোত আমাৰ জাহিদুল ভাই ভয়কে গৈছিল মই ভয় খোৱা নাই ফাৰুকে ভয় খাইছে এইটোত মই ভয় গৈছিল এইটো মই ভয় খোৱা নাই ফাৰুকে ভয় খাইছিল এইটোত আমিতো তাত গৈয়ে থাকো আমি ভয় খাই নাই তুমি ভয় খাইছা আমি ভয় খাই নাই খাইছা খাই নাই ভয়